হাই গাইজ, এইফালে আমি এতিয়া সন্ধিয়া যাব ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ দেই। বহুত দিন হ'ল যোৱাই নাই আৰু আজি মানে মাহীহঁতৰ ঘৰত চাউল খোৱা আছে। ভাইটি গা বেয়া হৈ থকাৰ কাৰণে মাহীয়ে বেজৰ ওচৰলৈ গৈছিলে আৰু বেজে বিধান দিলে আৰু ক'লা পাচলিয়ে ক'লা হাঁহেৰে চাউল খোৱা এখন কৰিব লাগে বুলি। তাৰপিছত মাহীহঁতৰ ঘৰলৈ আহিলোঁ, সৰু মাহী ঘৰলৈ। ইয়াতে মানে দুটা ঘৰ আছে দেই। আৰু এইফালে মাহীয়ে এতিয়া চাহ দিছে। এয়া কি বস্তু চিনি পাইছেনে আপোনালোকে? নলবাৰী যে আইতা আছেহি, আইতাই বনাইছিলে দেই ভাপত দিয়া পিঠা। তাৰপিছত ভকতে ভাত খালে। ভকতে ভাত খোৱাৰ পিছত এইফালে এতিয়া আমাৰ চবে খাইছে আৰু এইফালে ছোৱালীৰ ওচৰৰ মামীহঁতেও আহিছে, এইফালে মাও খাইছে। আৰু এই মাটিমাহ, এইফালে হাঁহ মাংস বেঙেনা দি পেলাই বনাইছিলে। আৰু ভাইটি গা বেয়া। আমি যে টুকটুকিত লৈ ফুৰোঁ, সেই টুকটুকি চলোৱা ভাইটিজনে মানে একদম গা বেয়া, অৱস্থা নাইকিয়া হৈ গৈছে। মানে দুৰ্বলেই হৈ গৈছে নে কিয়ে হৈ গৈছে, একো ধৰিব পৰা নাই দেই। ডক্টৰৰ ওচৰলৈ গৈছিলে বাৰু, দৰৱ চৰব দিছে, কিন্তু ভাল পোৱা নাই। ভাল নোপোৱাৰ কাৰণে মাহীয়ে বেজৰ ওচৰলৈ গৈছিলে। বেজে বিধান দিলে আৰু এনেকৈ ক'লা পখীয়া আৰু ক'লা পাচলিয়ে চাউল খোৱা এখন কৰিব লাগে বুলি। যিয়ে হওক, আমাৰ নিয়মবোৰ তেনেকুৱাই, গতিকে বেলেগকৈ আৰু নকওঁ। সেই গতিকে এনেকৈ আজি কৰা হৈছে। আৰু ইফালে আজি আকৌ ৰান্ধনি পালোঁ দেই, চবকে ভাত দিব লগা হৈছে। তাৰপিছত চবে ভাত পানী খাই হৈ গ'ল। এতিয়া আমি খাবলৈ লৈছোঁ দেই। আৰু আজি ভিডিঅ'টি কেনেকুৱা পালে জনাব দেই আপোনালোকে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।